এনে আমাৰ এনেকুৱা এটা অনুষ্ঠান যিটো প্ৰায় গাঁওবিলাকত আছে থানাৰ আণ্ডাৰত আৰু যিসকলে মানে আমাৰ পুলিচ প্ৰশাসনৰ আণ্ডাৰত ৰেজিষ্টাৰ আৰু অলৰেডি ল এণ্ড অৰ্ডাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী কাম কাজৰ ক্ষেত্ৰত তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হয়। গতিকে আজিকালিৰ মানে যিটো দিন এই দিনটোত বহুত তেনেকুৱা ধৰণৰ আমাৰ সামাজিক আঁচনিবিলাকো আছে যি আঁচনিবিলাকক মানে কৰিবৰ কাৰণে গাঁও অঞ্চলত মানে আমাৰ বৰ্তমান চৰকাৰৰ যিখিনি ইষ্টাব্লিছমেণ্ট আছে সেইটোৰ পৰা চব ঢুকি নাপায় আৰু তেওঁলোকেও সময় নাই মেন পাৱাৰ কথা আছে। তো সেইবোৰৰ ক্ষেত্ৰত কিছু VDPও কিছুমান মানে কামটো সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। যেনেকৈ ছ'চিয়েল স্কিম মই কৈছোঁ অৰুণোদয় আঁচনিৰ মানে যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ ছিলেকশ্যন জেনুইন মানুহটো তেওঁলোকে জানে। গতিকে যিবিলাক প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা তাৰ ছিলেকশ্যন, ৰেচন কাৰ্ড তাৰ ছিলেকশ্যন, আয়ুষ্মান ভাৰত এতিয়া আয়ুষ্মান মানে আমাৰ মুখ্যমন্ত্ৰী সেইটো কাৰ্ড হ'ব, সেইবিলাক মানে যিবিলাক আমাৰ অসহায় মানুহ আছে দুখীয়া মানুহ আছে এইখিনিৰ কামটো কৰি দিয়াৰ ক্ষেত্ৰত তেওঁলোকক নিয়োজিত কৰিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ যদি হৈ যায় ভাল হ'ব। আৰু মই কৈছোঁ যে যুৱ অৱস্থাত চবে যেন VDPৰ এবাৰ ছাৰ্ভিচ দিয়ে 4-5 বছৰৰ কাৰণে আৰু সেই ছাৰ্ভিচটো যদি দি যায় তেওঁৰ জীৱনটোত এটা ডাঙৰ অভিজ্ঞতা হ'ব আৰু তেওঁ দেশৰ প্ৰতি আৰু জনগণৰ প্ৰতি এটা দায়বদ্ধতা সেইটো সদায় লৈ পেলাই পালন কৰি হৈ আছে। যেনেকৈ পকেট মানিৰ মানে কথা আছে, তেওঁলোকৰ ড্ৰেছ ইউনিফৰ্মৰ কথা আছে, অলৰেডি পাই আছে। এতিয়া মোক কৈছে তেতিয়া কোনোবা পোৱা নাই বুলি কৈছিলে যে একাউণ্টছ মানে নাম্বাৰবিলাক চবৰে এতিয়াও মানে গৈ পোৱা নাই। তেওঁলোকে যিবিলাকে ৰেজিষ্টাৰ্ড আছে তেওঁলোকে যদি নিজৰ SPৰ থ্ৰুৱেদি বা থানাৰ OCৰ থ্ৰুৱেদি এইবোৰ দি দিয়ে তেওঁলোকে সেইবোৰ পাই যাব। তাৰপিছত প্ৰত্যেকটা থানাত তেওঁলোকৰ সভাঘৰ VDPয়ে সদায় মানে মিটিং চিটিং কৰিব পৰা, বহি থাকিব পৰা। ইয়াৰ পিছতো আপোনাৰ ইনচাৰ্জ আছে, আমাৰ COবিলাক আছে, BDOবিলাক আছে, তেওঁলোকেও মিলি ফালে কাম কৰি থাকিব পাৰে। গতিকে VDPৰ ক্ষেত্ৰত মই ভাবোঁ এতিয়া যিখিনি মানে সুযোগ সুবিধা আছে সেইটো যথেষ্ট তেওঁলোকৰ কাৰণে, কাৰণ তেওঁলোকে গাঁৱৰ ভিতৰত থাকিহে কাম কৰে।